সঁচাই এই পইচাৰ বাবে আপোনালোকক সহায় কৰিব পাৰিছে ডলাৰলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে প্ৰায় $1 বিলিয়ন মাত্ৰ এখন আঁচনিৰ নামত। নমস্কাৰ, দ্য কনচিয়াছ অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ পিছে ভিডিঅ'টি আৰম্ভ কৰিম এটি কাহিনীৰ সৈতে। ৰশ্মি এজনী ষ্ট্ৰং ইণ্ডিপেণ্ডেণ্ট ওমেন। তাই নিজৰ খৰচ নিজে বহন কৰি ভাল পায়, কিন্তু বৰ্তমান তাই এটা প্ৰাইভেট কোম্পানীত জব কৰি আছে য'ত চেলাৰী বহুত কম। সেইবাবে তাই যিমান পাৰি কম পইচাতে নিজৰ খৰচ বহন কৰিবলৈ চেষ্টা কৰে। এদিন তাইৰ এটা ক্ৰপ টপ কিনিবলৈ মন গ'ল আৰু সেইকাৰণে এখন লোকেল মাৰ্কেটত গৈ ক্ৰপ টপ চাবলৈ লাগিলে। তাত তাই এটা টপ বিচাৰি পালে যিটোৰ দাম আছিলে $150। এতিয়া চাবলৈ গ'লে এটা টপৰ বাবে সেইটোতো কম দামেই আছিল, কিন্তু ৰশ্মিয়ে যদিও কম দামত বস্তুটো কিনিব বিচাৰিছে তাইৰ কাৰণে কিন্তু সেই টপটোৰ কোৱালিটিও মেটাৰ কৰে আৰু সেই লোকেল মাৰ্কেটৰ টপটোৰ কোৱালিটি আছিল এভাৰেজ। চ' তাই সেইটো নিকিনি বিশাল মেগা মাৰ্কেটত গ'ল। তাত গৈ তাই দেখে যে বাই ওৱান গেট ওৱান ফ্ৰীৰ অফাৰ চলি আছে। গতিকে তাই যদি $299 এটা ক্ৰপ টপ কিনে তেন্তে তাই লগতে $299 আৰু এটা ক্ৰপ টপ ফ্ৰী পাব। আৰু সেই ফ্ৰীৰ অফাৰটো শুনি তাই দুটা ক্ৰপ টপ কিনি লৈ আহিলে। কিন্তু ঘৰলৈ অহাৰ পিছতহে তাই ৰিয়েলাইজ কৰে যে সেই টপ দুটাৰ কোৱালিটি লোকেল মাৰ্কেটৰ $150 টপটোৰ কোৱালিটিতকৈও বেয়া। যদিহে তাই লোকেল মাৰ্কেটত দুটা ক্ৰপ টপ কিনিলে হয় তেতিয়া হয়তো তাই বিশালৰ ক্ৰপ টপ দুটাৰ দামতকৈ $1 এটা বেছি ভৰিলে হয়। তথাপি বহুত ভাল কোৱালিটিৰ নহ'লেও এতিয়া কিনি অনা টপকেইটাতকৈ কিন্তু ভাল কোৱালিটিৰ টপে কিনিব পাৰিলে। কিন্তু এই কথাটো বিশালত বজাৰ কৰি থাকোঁতে তাই মনত অহা নাছিল। ঘৰত গৈ যেতিয়া সুস্থিৰ মগজুৰে তাই চিন্তা কৰি চালে তেতিয়াহে তাইক ৰিয়েলাইজেশ্যনে হিট কৰিলে। আচলতে ইয়াত ৰশ্মিৰো কোনো দুখ নাই। এই ফ্ৰী বোলা শব্দটোৰ আকৰ্ষণে এনেকুৱা যে কোনো মানুহ ইয়াৰ প্ৰতি আকৰ্ষিত নোহোৱাকৈ থাকিবই নোৱাৰে। ইয়াৰ বাবে বিহেভিয়াৰেল ইকনমিক্সৰ এটা সাইকোলজিকেল থিয়ৰিও আছে। সেইটো হৈছে জিৰ' প্ৰাইচ ইফেক্ট। অৰ্থাৎ যেতিয়া কোনো এটা বস্তুৰ মূল্য শূন্য বা ফ্ৰী হৈ যায় তেতিয়া সেই বস্তুটোৰ মূল্য মানুহৰ বাবে অন্য বস্তুতকৈ বেছি হৈ পৰে। ফলত মানুহে কেতিয়াবা কিছুমান অযুক্তিকৰ সিদ্ধান্ত হাতত লোৱা দেখিবলৈ পোৱা যায়। তেনে এটা উদাহৰণ আমি এতিয়া ৰশ্মিৰ কাহিনীটোতে পালোঁ। এনে আৰু বহুতো উদাহৰণ দিব পৰা যায়, কিন্তু আজিৰ ভিডিঅ'টো ফ্ৰীতে পোৱা বস্তুৰ বিষয়ে নহয়। আজিৰ ভিডিঅ'টো হৈছে ফ্ৰীতে পোৱা টকা পইচাৰ বিষয়ে। এতিয়া যদি মই আপোনালোকক কওঁ যে মোক কিবা এটা কাম কৰি দিয়ক, তাৰ বাবদ মই মাহে আপোনাক $1250 কৰি দিম, তেতিয়া আপোনালোকৰ হয়তো উত্তৰ এনে থাকিব যে $1250 আজিকালি কি পোৱা যায়। কিন্তু সেই একে এমাউণ্টৰ ধন যেতিয়া চৰকাৰে আঁচনিৰ জৰিয়তে দিবলৈ ল'লে তেতিয়া হয়তো আপোনালোকৰ মাজৰে বহুতৰ সেই আঁচনি বা সেই টকা গ্ৰহণ কৰিবলৈ দুবাৰ লাগিব। এনে বাৰু কিয় হ'ল? কাৰণ সেই আঁচনিৰ পইচাখিনি আছিলে ফ্ৰী। এতিয়া মূল কথাটো এইটো নহয় যে পইচাখিনি ফ্ৰীতে পোৱা নে কষ্ট কৰি পোৱা। প্ৰশ্নটো হৈছে যে পইচাখিনি সৎ ব্যৱহাৰ হৈছে নে নাই। কিয়নো কষ্টৰ ফল হওকেই বা নহওক পইচাৰ মূল্য কিন্তু সদায় একে। আহক প্ৰথমে আমি কিছু বিতংভাৱে এই আঁচনিৰ বিষয়ে বুজি লওঁ। এই আঁচনিখন হৈছে অসম চৰকাৰৰ অৰুণোদয় আঁচনি, যি বৰ্তমান মহিলা তথা দৰিদ্ৰসকলৰ আৰ্থিক তথা সামাজিক সবলীকৰণৰ এক আৰ্হি হৈ পৰিছে। COVID-19ৰ সময়ত হোৱা অৰ্থনৈতিক চাপৰ পৰা জনতাক কিছু সহায় কৰিবৰ বাবে সেই সময়ৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 2020 চনৰ শেষৰ ফালে এই আঁচনিখন মুকলি কৰিছিল। ইয়াৰ লক্ষ্য আছিল মহিলাসকলক পোনপটীয়াকৈ কিছু আৰ্থিক সাহায্য আগবঢ়োৱা, যাতে তেওঁলোকে খাদ্য, শিক্ষা আদিৰ দৰে কিছুমান আৱশ্যকতা সম্পূৰ্ণ কৰিব পাৰে। অৰুণোদয়ৰ আৰম্ভণিৰে পৰাই মহিলাসকলক মুখ্য তত্ত্বাৱধান ৰূপে ধৰা হৈছিল, যাতে তেওঁলোকে পইচাৰ ব্যৱহাৰ আৰু পৰিয়ালৰ প্ৰয়োজনবোৰ সামৰি ল'ব পাৰে। সৰ্বপ্ৰথমে এই আঁচনি $830 কমেও 18 লাখ হিতাধিকাৰীৰে আৰম্ভ হৈছিল আৰু 5 বছৰৰ ভিতৰতে ই সৰ্ববৃহৎ ৰাজ্যিক পুঁজিৰে চলি থকা আঁচনিলৈ ৰূপান্তৰিত হ'ল। ইয়াৰ পৰ্যায়সমূহ হৈছে অৰুণোদয় 1.0, 2.0 আৰু কিছুদিন পূৰ্বে মুকলি হোৱা অৰুণোদয় 3.0। 2022 চনত অৰুণোদয় 2.0ৰ যোগেদি মহিলাসকলৰ ক্ষমতায়ন আৰু অধিক ব্যাপক কৰিবলৈ সহায়ৰ পৰিমাণ $830 পৰা প্ৰথমে $1000 আৰু পিছত তাতকৈ আৰু অধিক কৰি দিয়া হ'ল। প্ৰতি মাহৰ 10 তাৰিখে ডিবিটি অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ যোগেদি মহিলাসকলৰ বেংক একাউণ্টত এই আঁচনিৰ পইচা সোমায়। এই আঁচনি পুনৰ আৰম্ভ কৰোঁতে আধাৰ আৰু KYC যোগানৰ ব্যৱস্থাসমূহ আৰু অধিক শক্তিশালী কৰি তোলা হয়। 2025 বৰ্ষৰ কিছুদিন পূৰ্বে 7 অক্টোবৰ তাৰিখে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় 3.0 পুনৰ মুকলি কৰে আৰু মহিলাসকলৰ আৰ্থিক সহায় বৃদ্ধি কৰি $1250 পৰা $1400 পৰ্যন্ত কৰি দিয়া হয়। এইবাৰৰ পৰ্যায়ত সহায়ৰ সুবিধা উপভোগ কৰা সকলৰ সংখ্যা 38 লাখৰো অধিক বুলি পৰিকল্পনা কৰা হৈছে। ডিজিটেল পদ্ধতিৰ উন্নয়ন, পুনৰ ৰেজিষ্ট্ৰেশ্যন
আৰু স্থানীয় পৰ্যায়ত সমস্যা সমাধান কৰিবৰ বাবে হেল্পলাইন স্থাপন কৰা হৈছে। কিন্তু এতিয়া মূল প্ৰশ্নটো আহি পৰে যে এই আঁচনিখন ইমান প্ৰভাৱশালী হৈ পৰিল কেনেকৈ? আচলতে এনে এখন দেশ বা ৰাজ্য য'ত সৰহসংখ্যক মহিলাৰ জীৱন চাৰিবেৰৰ মাজতে আবদ্ধ হৈ যায়, যিয়ে প্ৰতিটো সৰু সৰু সহায়ৰ বাবে নিজৰ ভাতৃ, স্বামী বা দেউতাকৰ সহায় ল'বলগীয়া হয়, তেনে এখন দেশত যদি প্ৰতি মাহে চৰকাৰে 1250 টকাকৈ প্ৰদান কৰে, তেনেহ'লে তাৰ সুবিধা হয়তো নোলোৱাকৈ বহুত কমহে থাকিব। তাতে এই আঁচনি কেৱল প্ৰতিশ্ৰুতিয়ে নাছিল, গাঁৱে গাঁৱে বহুতো মহিলাই এই আঁচনিৰ সুবিধা লাভ কৰিছে আৰু যিসকলে বৰ্তমানলৈকে লাভ কৰা নাই তেওঁলোকে অৰুণোদয় 3.0ৰ যোগেদি লাভ কৰিব বুলি কোৱা হৈছে। লগতে ডিবিটি মাধ্যমৰ জৰিয়তে পইচা ট্ৰান্সফাৰ কৰাৰ ফলত এতিয়া আৰু তেওঁলোকে বেছি হাবাথুৰি খাই ফুৰিবলগীয়াও হোৱা নাই। আৰু এই সকলোবোৰতকৈ আটাইতকৈ ডাঙৰ কাৰণটো হৈছে জিৰ' প্ৰাইচ ইফেক্ট। যিহেতু মই কৈ আহিছো যে জিৰ' প্ৰাইচ ইফেক্ট হৈছে বিহেভিয়াৰেল ইকনমিক্সৰ এটা সাইকলজিকেল থিয়ৰী, যিয়ে এইটোৱে বুজায় যে যদিহে কোনো এটা বস্তুৰ মূল্য ফ্ৰী বা শূন্য হৈ পৰে, তেনেহ'লে মানুহৰ প্ৰতিক্ৰিয়া অধিক ধনাত্মক বা পজিটিভ হৈ যোৱা দেখিবলৈ পোৱা যায়, যি হয়তো সেই বস্তুটোৰ সঠিক অৰ্থনৈতিক মূল্যতকৈও বেছি হৈ পৰে। উদাহৰণস্বৰূপে যদিহে 2 টকীয়া বস্তু এটাৰ দাম 1 টকা কৰি দিয়া যায়, তাত যি পাৰ্থক্য দেখা পোৱা যায় তাতকৈ হয়তো 1 টকীয়া বস্তু এটাৰ দাম যদি 0 কৰি দিয়ে তাত বেছি পাৰ্থক্য মানুহে লক্ষ্য কৰে। এইটো চাগে ভাবিয়ে নাচাব যে দামটো কিন্তু সমান পৰিমাণে কমিছে। এনে হয় কাৰণ ফ্ৰী শব্দটোৱে মানসিকভাৱে আনন্দ, নিৰাপত্তা আৰু এক ধৰণৰ লাভৰ অনুভৱ জাগ্ৰত কৰি দিয়ে। ফলত মানুহে বিনামূলীয়া বস্তু বা সেৱা সঠিক মূল্যৰ বস্তুতকৈ বেছি বুলি ভাবে। যদি এই আঁচনিৰ ক্ষেত্ৰত এতিয়া চাবলৈ যাওঁ, যদিও 1200 বা 1400 টকা বহুত বেছি পৰিমাণৰ ধনৰাশি নহয়, তথাপি যেতিয়া এই ধনৰাশি ফ্ৰী বা বিনামূলীয়া হিচাপে পোৱা যায়, তেতিয়া সেই ধনৰ প্ৰতি কৃতজ্ঞতা মানুহৰ দুগুণে বৃদ্ধি পায়। মানুহে হয়তো এনেকৈও ভাবে যে এইটো মোৰ অধিকাৰ বা চৰকাৰে মোৰ বাবে এই সুবিধা কৰি দিছে, আৰু তাৰ পাছত সেয়া আনন্দৰ এক উৎস হৈ পৰে। মই তাৰ লগত সংগতি ৰাখি আপোনালোকক এটা প্ৰশ্ন কৰিব খুজিছো, এই 1250 টকাৰে সঁচাকৈ মাহটোলৈ জুৰেনে? এই প্ৰশ্নটো মই এই কাৰণে কৰিলো কিয়নো আজিকালি সাধাৰণ এটা মোবাইল ৰিচাৰ্জতে 300 টকা লাগে। ৰিচাৰ্জৰ পইচাটো যদি বিয়োগ কৰি দিওঁ, তেনেহ'লে আমাৰ হাতত থাকিব 950 টকা। আহকচোন আমি এতিয়া সেই বাচি থকা টকাৰে 3 বা 4 জনীয়া এটি পৰিয়ালৰ মাহেকীয়া খৰচ পাতিৰ হিচাপ কৰি চাওঁ। চাউল বাৰু ধৰি ল'লো খেতিৰ পৰাই ওলাই যায়, বাকী দাইল 1 কেজিত 110 টকাকৈ যদি ধৰো, এমাহলৈ 2 কেজি দাইলত 220 টকা। আলু যদি 25 টকা কেজিকৈ ধৰো, এমাহলৈ 3 কেজি আলুৰ দাম হ'ব 75 টকা। পিঁয়াজৰ দাম যদি 25 টকাকৈ ধৰো, তেন্তে মাহটোলৈ হ'ব 2 কেজি পিঁয়াজ 70 টকা। তেল আধা লিটাৰৰ দাম যদি 110 টকাকৈ ধৰো, তেনেহ'লে মাহত 2 লিটাৰ তেলৰ দাম হ'ব 440 টকা। বাকী ধৰি ল'লো 2 এটা পাচলিৰ খেতি ঘৰতে কৰি লয়, তথাপিও বজাৰৰ পৰা পাচলি আনিবলৈ গ'লে ধৰি ল'লো মাহত খৰচ হয় 300 টকা। লগতে টুথপেষ্টৰ ধৰিলো 20 টকা, গা ধোৱা চাবোনৰ 20 টকা, কাপোৰ ধোৱা চাৰ্ফ চাবোন মিলাই 30 টকা। এতিয়া এইখিনি যদি যোগ কৰা হয়, তেনেহ'লে হ'ব সৰ্বমুঠ 1175 টকা, যি বাচি যোৱা 950 টকাতকৈ বেছি হৈ গৈছে। লগতে এই কথা মনত ৰাখিব যে ইয়াত মই মাজে সময়ে খোৱা চাহপাত, চেনি, মাছ, মাংস, বিস্কুট, চানা এইবোৰতো যোগ কৰাই নাই। লগতে প্ৰয়োজন সাপেক্ষে দৰকাৰ হোৱা দৰৱ পাতিটো আছে, লগতে আছে এইবোৰ কিনিবৰ বাবে হোৱা যাতায়াতৰ খৰচ। গতিকে মই হয়তো বেলেগকৈ আৰু উত্তৰ দিয়াৰ প্ৰয়োজন নাই, উত্তৰ আপোনালোকৰ সন্মুখত। মই পিছে এই কথাও ক'ব খুজিম যে হয়, বাঢ়ি অহা মূল্য বৃদ্ধিৰ বাবে এই 1250 টকা বহুত কম যেন লাগিব পাৰে। হয়তো এই ধনৰাশি 2 এদিন বা 1 সপ্তাহৰ ভিতৰতে খৰচো হৈ যাব পাৰে। আনহাতে কোনো লোকৰ বাবে আকৌ এই 1250 টকাটোৱে মাহজুৰি খাদ্যৰ যোগান ধৰিব। আচলতে মানুহৰ জীৱন ধাৰণৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ জীৱনত কোনো এটা বস্তুৰ মূল্য। বাৰু সি যি কি নহওক, যিহেতু ঘৰখন আপোনাৰ, গতিকে ইয়াক চলাই দিয়াৰ দায়িত্ব আপোনাৰ নিজৰে। চৰকাৰে মাথো তাত কিছু বৰঙণিহে যোগান ধৰিব পাৰে। আপোনাৰ জীৱনৰ মূল হৰ্তা-কৰ্তা কিন্তু আপুনি নিজেই। এতিয়া মই অলপ আগতে কৈ অহা জিৰ' প্ৰাইচ ইফেক্টৰ কিছু নেগেটিভ দিশবোৰ বুজাওঁ শুনক। এই ইফেক্টটোৰ ফলতে দীৰ্ঘকাল বিনামূলীয়া সহায় পোৱা মানুহে নিজে কাম কৰি আগবাঢ়ি যোৱাৰ প্ৰেৰণা কিছু পৰিমাণে হেৰুৱাৰ সম্ভাৱনা থাকে। অৰুণোদয় আঁচনিৰ ক্ষেত্ৰতো এই একে সম্ভাৱনা আছে। যদি আঁচনিৰ লগত দক্ষতাৰ উন্নয়ন বা উদ্যোগিতা যুক্ত নহয়, তেন্তে কিছুমান গৃহিণী অতিৰিক্তভাৱে নিৰ্ভৰশীল হৈ পৰিব পাৰে। আৰু পিছত যদিহে এই আঁচনি বন্ধ হৈ যায়, তেওঁলোকে মানসিক অশান্তিত ভোগাৰো সম্ভাৱনা নথকা নহয়। ইয়াৰে লগতে আৰু কেইবাটাও প্ৰশ্নৰ উদয় হৈ পৰে, যেনে সঁচাই এই পইচাৰ দ্বাৰা আপোনালোকৰ সহায় কৰিব পাৰিছেনে? আপোনালোকৰ অঞ্চলৰ প্ৰতিগৰাকী যোগ্য মহিলাই এই আঁচনি লাভ কৰিছেনে?
নে ইয়াৰ যোগ্যতা সীমাৰ বাহিৰৰ কোনোবাই ইয়াৰ লাভ উঠাই বিশেষভাৱে সুবিধা লৈ আছে? এতিয়া প্ৰশ্ন মোৰ, কিন্তু উত্তৰ আছে আপোনালোকৰ বিবেকত। এতিয়া আলোচনা কৰিবলগীয়া আন এটি বিষয় হৈছে যে অৰুণোদয় 1.0 2,500 কোটিৰো অধিক আৰু অৰুণোদয় 2.0 প্ৰায় 4,000 কোটিৰো ওচৰা-ওচৰি টকা মহিলাসকলক দিয়া হৈছে। আৰু এতিয়া অৰুণোদয় 3.0 প্ৰায় 500 কোটিৰো অধিক টকা দিয়াৰ টাৰ্গেট লোৱা হৈছে। সৰ্বমুঠ বুলি ক'বলৈ গ'লে প্ৰায় 10,000 কোটি, বা এইটো যদি আমি ডলাৰলৈ কনভাৰ্ট কৰোঁ তেনেহ'লে প্ৰায় $1 বিলিয়ন মাত্ৰ এখন আঁচনিৰ দাম। এতিয়া ইমানখিনি টকা ডিষ্ট্ৰিবিউট কৰাৰ পাছতো ৱমেন এম্পাৱাৰমেণ্টৰ যি উদ্দেশ্য আগত ৰাখি সেই টকা ডিষ্ট্ৰিবিউট কৰা হৈছিল সেয়া বাৰু কিমানখিনি সফল হৈছে? সঁচাকৈ মহিলাসকলে সেই টকা নিজৰ সবলীকৰণৰ বাবে ব্যৱহাৰ কৰিছেনে? নে প্ৰতিমাহে সেই টকা অন্য কিছু ক্ষেত্ৰতহে খৰচ হৈ গৈছে? চাবলৈ গ'লে যদি প্ৰতিমাহে সেই টকাৰ পৰা 1,000 টকাকৈ যদি জমা কৰা হয় তেন্তে বছৰেকত 12,000 টকা জমা হয় আৰু সেই 12,000 টকা কোনো ব্যৱসায় বা অন্য উপযুক্ত কামত ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু কিমান সংখ্যক মহিলাই তেনে কৰিবলৈ সঁচাকৈ সক্ষম? কিমানখিনি টকাৰ সঁচাকৈ সদ্ব্যৱহাৰ হৈছে? আপুনি কি ভাবে? এখন আঁচনিৰ নামত যে $1 বিলিয়ন টকা খৰচ হৈছে সেয়া এক প্ৰকাৰ বিনিয়োগ নে অপচয়? যদি সেই একে টকাৰে গাঁৱে গাঁৱে তাঁতৰ শাল, পিঠা-পনা, এৰী মুগা পাট আদিৰ উদ্যোগ স্থাপন কৰিলে হয় তেতিয়া বাৰু নাৰী সবলীকৰণৰ হাৰ বেছি হ'লহেঁতেন নেকি? আপোনালোকে এই বিষয়ে কি ভাবে কমেণ্ট ছেকশ্যনত জনাওক। আজিলৈ ভিডিঅ'টি ইমানতে সামৰিব খুজিছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।